বঙাইগাঁৱত সন্ধানহীন এজন ব্যক্তি। বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰখীগাঁৱৰ এজন বধিৰ ব্যক্তি ধনেশ দাস, বয়স প্ৰায় ৪৫ বছৰ। এই লোকজন সন্ধানহীন হৈ আছে। বঙাইগাঁৱত সন্ধানহীন এজন ব্যক্তি, ৪৫ বছৰীয়া ব্যক্তি এজন সন্ধানহীন হৈ আছে বঙাইগাঁৱত। বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰখীগাঁৱৰ এজন বধিৰ ব্যক্তি ধনেশ দাস, যাৰ বয়স প্ৰায় ৪৫ বছৰ। ব্যক্তিজন বধিৰ, কাণত নুশুনে। এই ব্যক্তিজন সন্ধানহীন হৈ আছে। আজি ৩ দিন ধৰি নিখোজ হৈ আছে। মানুহজন মানুহৰ ঘৰত কাম কৰি কোনো ৰকমে পৰিয়াল পোহপাল দি আছিল। পৰিয়ালৰ লোকে ইতিমধ্যে বিদ্যাপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। তেওঁ মুখেৰে কথাও ক'ব নোৱাৰে আৰু কাণেৰে নুশুনে এজন ব্যক্তি। সেই ব্যক্তিজন আজি ৩ দিন ধৰি নিখোজ হৈ আছে। আমি পুনৰ জনাইছোঁ, বঙাইগাঁৱত এজন মুখ বধিৰ আৰু বধিৰ ব্যক্তি সন্ধানহীন হৈ আছে, যিজনে কাণেৰেও নুশুনে আৰু মুখেৰেও কথা ক'ব নোৱাৰে। ব্যক্তিজন নিখোজ হৈ আছে। বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰখীগাঁৱৰ এইজন ব্যক্তিজনৰ বয়স প্ৰায় ৪৫ বছৰ। আমাৰ স্ক্ৰীনত দেখাই থকা হৈছে ব্যক্তিজনৰ ফটো। এইজন ব্যক্তিক যদি আপোনালোকে ক'ৰবাত লগ পায়, তেতিয়াহ'লে তলত দিয়া নম্বৰত আপোনালোকে যোগাযোগ কৰিব। নম্বৰ দুটা আপোনালোকক শুনাইছোঁ, 6002339116 আৰু এটা নম্বৰ হৈছে 8099276014। এই নম্বৰত যোগাযোগ কৰিব পাৰে। আপুনি যদি ব্যক্তিজনক ক'ৰবাত লগ পায়, তেতিয়াহ'লে তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। মোৰ দেউতাক আজি ৩ দিন ধৰি মোৰ ঘৰত অহা নাই। আমি বহুত জেগাত ঘূৰিলোঁ, বিচাৰিলোঁ তাক ঘৰত আহিবৰ কাৰণে। তাই মুখেৰে মাত নোলায়, শুনাও নাপায়, ইংগিতেৰে কথা কয়। সেইকাৰণে কোনোবাই যদি তাক দেখে, আমি বিদ্যাপুৰ থানাত ইজাহাৰ এখনো দিছোঁ, তাৰ নামত আজি দি আহিলোঁ। তেন্তে তাক মাৰা ধৰ নকৰে। তাই বেলেগ বুলিয়ে ভাবিব পাৰে। তাই খালি ইংগিততে কথা কয়, মুখেৰে ক'ব নোৱাৰে, শুনাও নাপায়। ঘটনা আজি সন্ধিয়া কেইটামান বজাত ওলাই গৈছিল? ওলাই গৈছিল ৮টা মানত। মানে ড্ৰেছ পাতিৰ বিষয়ে কিবা জানে নেকি? ড্ৰেছ পাতি এখন গামোচা পিন্ধিছিল আৰু এখন চাৰ্ট চলা আৰু হাতত এটা টৰ্চলাইট। ধন্যবাদ। বঙাইগাঁৱৰ পৰা বিৰাজ বৈষ্ণৱৰ ৰিপৰ্ট, লাইভ টিভি ভাৰত।